হেল্ল' এভৰিৱান আৰু মই পথাৰৰ পৰা পূজা দি আহি পালোঁ আৰু আজি বনাম বৰা ভাত আৰু বৰা চাউলটো মই তিয়াই ৰাখিছিলোঁ। এতিয়া বৰা ভাতটো বনাই আছোঁ আৰু আপোনালোকে কেনেকৈ বনাই জনাবচোন। মই এনেকৈ বৰা ভাত বনাওঁ খৰাহিতে আৰু মোৰ বৰা ভাত ৰেডি। এতিয়া মই কলপচলা কাটি আছোঁ আৰু কি বনাওঁ চাই যাওক আপোনালোকে। এয়া চয়াবিনো ভাজি লৈছোঁ ফাৰ্ষ্টে, তাৰপিছত কলপচলাখিনি দি দিম আৰু পিছত চয়াবিনখিনি আৰু এয়া হৈছে আৰু লাহে লাহেকৈ মোৰ কলপচলা ভাজিটো। আৰু এতিয়া পানী দি দিছোঁ আৰু এয়া হ'ব আৰু এতিয়া অলৰেডি হৈ গ'ল ভাজিটো। আৰু এতিয়া মই বনাবলৈ লৈছোঁ মাটিমাহ আৰু খাৰ। এয়া হৈ আছে আৰু লাহে লাহে। আৰু মই আহি পালোঁ পথাৰ এতিয়া বনাই কৰি আৰু মানুহবোৰক ভাতো দিলোঁ আৰু এয়া ভণ্টিকেইজনীয়ে দি আছে আৰু ইমানেই আজিৰ ভিডিঅ'টো। বাই বাই।